পুৰা দিছো বহুত বহুত ধন্যবাদ আৰু আশা কৰো যাতে আগলৈ এনেকৈ মাতি থাকা দেই নিশ্চয় নিশ্চয় হাই হেল্ল' হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিম্পু জি7 আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ তাকে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আজি মানে কি আমাৰ মৰমৰ মিষ্টাৰ ৰাজা আৰু এইপিনে আমাৰ ফাৰিজ সিহঁতক তাক ভাতৰ নিমন্ত্ৰণ দিছোঁ সিহঁতে এতিয়া আহিব আৰু মায়ে মানে কি পূৰা পাকঘৰত পূৰা কামত লাগি আছে দেই ৰাতিপুৱাৰ পৰা পূৰা ব্যস্ত মানে গেষ্ট আহিব আৰু খানা বনাই আছে আৰু কিনো খানা বনাইছে এই আপোনালোকক দেখুৱাব লাগিব মই মানে কি এটা আজি ডিছ বনাম তাকে বলকচোন চাওঁ এতিয়া মায়েনো কি বনাইছে মা হৈছে নাই কি বনাইছে চাওঁ দেখাই দিয়া আৰু বা পোলাও ইমান ধুনীয়া গোন্ধাইছে জহা চাউল ন এখন খালী কেৰাহী যে চব্জি নাই নেকি আমাৰ এয়া নি আৰু এইপানে এয়া চিকেন ন আৰু এইপানে পুৰা চিকেন বনি আছে আৰু এইপানে মাইক্ৰ'ভেনটো খুলি থৈ দিছোঁ কালি ৰাতি চিকেনটো পুৰা হেৰি কৰিলোঁ দেই মছলা চছলা পুৰা আদা নহৰু পেষ্ট মাৰি এয়া পুৰা ফ্ৰিজত ভৰাই থৈ দিছোঁ শুকাই গ'লচোন এতিয়া এইখিনি মানে পুৰা মাইক্ৰ'ভেনত যাব আৰু সেইটোৱে মোৰ ডিছটো আৰু কি হৈ যায় পানী চোৱা মতে ধুনীয়াকৈ এটা দি দিলোঁ 40 মিনিট এপিনে লগাই দিলোঁ আৰু হিটটো দুপানৰ পৰা পাই থাকিব 250 লগাই দিলোঁ পুৰা চব আৰু আজি মানে আইটেমকেইটা আছে মানে পোলাও চিকেন অথনি এবাৰ দেখালোৱেই বাকী এইখিনি আৰু মই যে যুঁজি আছিলোঁ বা মাইক্ৰ'ভেনত এইটো মানে কি চিকেনটোৰ কাৰণে আৰু বাকী এইপিনে ৰাজা পুৰা দিছো বহুত বহুত ধন্যবাদ আৰু আশা কৰো যাতে আগলৈ এনেকৈ মাতি থাকা দেই নিশ্চয় আৰু এইপিনে চব খোৱাত ব্যস্ত থাকে খাই লওঁ এতিয়া শুই উঠিছোঁ ৰাজা আৰু ফাৰিজ যোৱা প্ৰায় 3-4 ঘণ্টা হৈ গ'ল ময়ো মানে খাই দিলোঁ আৰু স্পেচিয়েল আছিলে যিহেতু মানে বেছিকৈ খাই দিয়া গ'ল আৰু ইমানেই ভাগৰ লাগিলে সিহঁতক বিদায় দি যে মই ভিডিঅ' কৰিম সম্ভৱ নহ'লে ইমানেই শুলোঁ প্ৰায় 3-4 ঘণ্টাৰ মূৰত এতিয়া সাৰ পাইছোঁ আৰু আজি মানে কি মোৰ লগত যে কেতিয়াবা দেখে আপোনালোকে মন বুলি যিটো ল'ৰাটো তাৰ আজি আছে বাৰ্থডে তাক দিব লাগিব ছাৰপ্ৰাইজ আৰু আমি এতিয়া তেনেকৈ যাম এইপিনে ৰাজা আহি আছে আৰু ফাৰিজক ঘৰৰ পৰা উঠাই মই লৈ যাম কাৰণ চেলিব্ৰেশ্যন মোৰ দোকানতে হ'ব ৰাজা আহি গ'ল আৰু নিয়াজ আছে মন বাকী এইপিনে আছে আৰু তোমাৰ নামটো পাহৰি থাকিলে আজি নমস্কাৰ মোৰ নাম ফাৰিজ আৰু এইপিনে আছে আতিকুল আৰু এইটো হৈ গ'ল মনৰ কেকটো দুখ লগা বিষয় মনটো মৰম হৈ গ'ল এইটো এটা বহুত ডাঙৰ দুখ লগা বিষয় মই লখিমপুৰ 7-Elevenক বহুত মানে কি ক'ম মনৰ পৰা কৈছোঁ এইটো বহুত বেয়া কাম কৰিলে তোমালোকে মই ক'লোঁ যে MON লিখা মন লিখা তেওঁলোকে লিখি দিলে MOM মম এতিয়া মানে আমাৰ মম আজি সেই মম বাৰ্থডে আছিলে মনৰ কালি আৰু বেচেৰা এইটো বাৰ্থডে বয়টো মানে কালি পূৰা ডিম চিম মাৰি ধুই পেলোৱা হ'ল আৰু বাকী ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক মাৰিব আৰু মোৰ ভিডিঅ' যদি আজি প্ৰথম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ বাই আৰু এটা কথা ক'বলৈ থাকি গ'ল এইটো কাৰণে আকৌ ঘূৰি আহিলোঁ মোৰ নেক্সট আহি আছে ককাৰ ভিডিঅ' আৰু ককাৰ ভিডিঅ'ত কিন্তু ধামাকা দিব লাগিব কমেণ্ট তাকে ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ বাই মন বাইটো দি দিয়া বাই